এবাৰ মই এইখিনি ধোৱাৰ পিছত আপোনালোকক দেখুৱাই দিছোঁ মোৰ চুলিখিনি ধুনীয়াকৈ শুকালে বাৰু আৰু চাওক কিমান ধুনীয়া হৈছে চুবলৈ ভাল লাগি গৈছে আৰু এই স্পাটো বহুতেই মানে ভাল আপোনালোকে ঘৰতে এবাৰ ট্ৰাই কৰি চাব বহুত ভাল পাব 100% গ্যাৰান্টি দি কৈছোঁ আপোনালোকে ভাল পাবই আৰু এইখিনি মানে কি হ'ল কোনো 1 টকা এটা খৰচ নোহোৱাকৈ আপোনালোকে ঘৰতেই এই স্পাটো কৰিব পাৰে আৰু একেবাৰে ঘৰুৱা পদ্ধতিৰে গতিকে পলম নকৰি চাওঁচোন আহক মই কেনেকৈ কি কৰিছোঁ ভিডিঅ'টো হেল্ল' এভৰিৱান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই আকৌ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ হেয়াৰ স্পা এটাৰ ভিডিঅ' আজি মই হেয়াৰ স্পাটো কৰিম ভেন্দিৰেনো কেনেকৈ হেয়াৰ স্পা কৰিব পাৰি তাকে আপোনালোকক দেখুৱাওঁ প্ৰথমে মই এই চুলিখিনি ধুব লাগিব ভালদৰে শ্যাম্পু কৰি ধুই ল'ম কণ্ডিচনাৰ নলগাওঁ বাৰু শ্যাম্পু কৰি ধুই ল'ম তাৰ পিছত আপোনালোকক দেখুৱাম আৰু মই পেকটো কেনেকৈ বনাইছোঁ আপোনালোকে চাই লওক যিখিনি চুলিত লগাম ক্ৰীম নিচিনা জেল সেইখিনি কেনেকৈ বনালোঁ কি কৰিলোঁ আপোনালোকে তেন্তে চাই থাকক ভিডিঅ'টো মই চুলিখিনি ধুই আপোনালোকক লগ পাই আছোঁ এইখিনি লৈছোঁ ভেন্দি হেয়াৰ স্পা কৰিবলৈ আৰু এইখিনি ধুনীয়াকৈ ধুই চাফা কৰি ল'লোঁ এই ওপৰখিনি কাটি ল'লোঁ আৰু এতিয়া মই এনেদৰে পিচ কৰি আটাইখিনি কাটি ল'ম ইয়াত মই লৈছোঁ 10টা ভেন্দি সৰু সৰু ভেন্দি আৰু পাৰিলে আপোনালোকে যিমান পাৰে কুমলীয়া ভেন্দি ল'ব লাগে তেতিয়া বেছি ভাল হয় এইখিনি কাটি লওঁ তেতিয়াহ'লে আৰু এইখিনি মোৰ উতলি দেখিছেনে 10 মিনিট মানৰ পিছত দেখাইছোঁ পানীটো শুকাই গৈছে আৰু এই আছে জেলখিনি কি ধুনীয়াকৈ উলিয়াইছে দেখিছে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি এইখিনি ঠাণ্ডা হ'বলৈ দিম এনেকৈ থৈ দিম ঠাণ্ডা হ'বলৈ দিম এতিয়া এনেকুৱা মিক্সি বাতি এটা লৈ লৈছোঁ তাৰপিছত ইয়াতে এতিয়া মই এইখিনি ভেন্দি এইখিনি দি দিম এনেকৈ আটাইখিনি দি দিম পানীৰ সৈতে দি দিম চব ধুনীয়াকৈ পেষ্ট বনাব লাগিব পিচিব লাগিব যিমান পাৰোঁ মিহিকৈ পিচিব লাগিব এইখিনি দেখিছেনে ধুনীয়াকৈ মই মিক্সিত পিচি ল'লোঁ এনেকৈ নেচাকিলেও হয় বাৰু কিন্তু মই এতিয়া এইখিনি চাকি ল'ম যাতে একেবাৰে ক্ৰীমৰ দৰে পাৰ্লাৰত লগোৱা ক্ৰীমৰ দৰে হয় এনেকৈ কাপোৰ এডোখৰ লৈ লৈছোঁ কটনৰ তাৰপিছত ইয়াত এতিয়া এনেকৈ দি চাকি দিম এইখিনি ধুনীয়াকৈ এই কাপোৰখন মোৰ সৰু হ'ল সেইকাৰণে মই চাকনিতে লৈ লৈছোঁ এনেকৈ ধুনীয়াকৈ এইখিনি চাকি ল'ম এয়া দেখিছেন তলৰ ফালে কেনেকৈ কৰিছানো বেটা ভিডিঅ' এনেকৈ কৰা আকৌ ল'ৰাক ভিডিঅ' কৰিবলৈ লগাই দিছোঁ আৰু এইখিনি ধুনীয়াকৈ চাকি লৈছোঁ এইখিনি চাওক কিমান ধুনীয়া হৈছে মোৰ জেলখিনি এইখিনি আৰু অকণমান আছে চাকিবলৈ এইখিনি চাকি লওঁ আৰু এইখিনি দেখিছেনে ধুনীয়াকৈ জেল বনাই ল'লোঁ তাৰপিছত এতিয়া ইয়াত মই এড কৰিম ইয়াত দি দিম এতিয়া পিঠাগুড়ি 2 চামুচ ভাত খোৱা
উখোৱা চাউলৰ পিঠাগুড়ি দিছোঁ তাৰপিছত দিম এতিয়া কৰ্ণফ্লোৰ 2 চামুচ সৰু চামুচেৰে দিছোঁ 2 চামুচ এতিয়া ধুনীয়াকৈ এইখিনি মই মিক্স কৰি ল'ম কৰ্ণফ্লোৰ আমাৰ চুলিৰ কাৰণে বহুতেই ভাল যদিও নাথাকে আপোনালোকৰ ওচৰত নিদিবও পাৰে পিঠাগুড়ি দি দিব থাকিলে দি দিব কৰ্ণফ্লোৰ এইখিনি আপোনালোকে যদি বিচাৰে কৰ্ণফ্লোৰখিনি পানীত দি পানী 2 চামুচমান লৈ কৰ্ণফ্লোৰ আৰু পিঠাগুড়িখিনি আগতীয়াকৈ ফেটি ল'ব পাৰে মই কিন্তু এনেকৈ মিক্স কৰি দিছোঁ এতিয়া এইখিনি মই মিক্স কৰাৰ পিছত এতিয়া আকৌ একেটা চচপেনতে এইখিনি অকণমান সময় সিজাব লাগিব কাৰণ কৰ্ণফ্লোৰ আৰু পিঠাগুড়িখিনি অকণমান সিজাই দিম ভেন্দিখিনিৰ লগতে আৰু এইফালে মই এইখিনি গেছত বহাই দিলোঁ আৰু এনেকৈ লৰাই অকণমান সময় লৰাই থাকিব লাগিব এইখিনি গেছৰ ফ্লেমটো ল' কৰি যিমান পাৰে এইখিনি লৰাই থাকিব লাগিব 5 মিনিটমান সময় সিজালেও হ'ব 4-5 মিনিটমান দেখিছেনে এনেকৈ কণ্টিনিউ লৰাই থাকিব নহ'লে এৰি দিলে লৰাবলৈ এৰি দিলে লাগি ধৰিব সেইকাৰণে কণ্টিনিউ আপুনি লৰাই থাকিব লাগিব এইখিনি বেছি ডাঠ নিচিনা লাগিলে সেইকাৰণে এই চামুচখনেৰে মই 2 চামুচ পানী এড কৰি দিলোঁ এনেকৈ লৰাই দিছোঁ এইখিনি মোৰ ৰেডি হৈ গ'ল লগাবৰ কাৰণে এতিয়া ঠাণ্ডা হোৱাৰ পিছতহে লগাম বাৰু এতিয়া এনেদৰে থৈ দিম আৰু গেছটো অফ কৰি দিম আকৌ মই এতিয়া এই একেটা বাতিয়ে লৈ লৈছোঁ আৰু ইয়াত মই এইখিনি বাকি দিম ঠাণ্ডা হৈ গ'ল বাৰু মোৰ আটাইখিনি বাকি দিম এতিয়া মই এইখিনি মই উলিয়াই ললোঁ আটাইখিনি তাৰপিছত এতিয়া ইয়াত এড কৰিম মই নাৰিকল তেল আপোনালোকে যিটো তেলেই ব্যৱহাৰ কৰে সেই তেলটো ইয়াত এড কৰিব যি তেল চুলিত লগাই সেই তেলটোৱে দিব মই এতিয়া 2 চামুচৰ জোখাৰে আন্দাজমতে দি দিছোঁ দেই 2 চামুচৰ জোখাৰে দি দিম ডাঙৰ চামুচেৰে আৰু এইখিনি ধুনীয়াকৈ মই মিক্স কৰি ল'ম এইটো এই ভেন্দিৰ যিটো এতিয়া ক্ৰীম বনাই পেক বনাইছোঁ এইটো আপোনালোকে সৰু ল'ৰা ছোৱালীকো লগাব পাৰে কাৰণ বহুতেই ভাল এই পেকটো এতিয়া মই বেটাক লগাবলৈ নালাগে কৈছোঁ নুশুনে মানে ইও লগাই বোলে সেইকাৰণে ইয়াকো অকণমান লগাই দিওঁ আৰু ধুনীয়াকৈ এইখিনি মই মিক্স কৰি ল'লোঁ মোৰ ৰেডি হৈ গ'ল এতিয়া চুলিত লগাব পাৰিম এতিয়া মই বেটাক লগাই দিম চুলিত আপোনালোকে চাই থাকক এনেকৈ হাতেৰে লগাম বাৰু কেনেকুৱা লাগিছে ভাল লাগিছে পৰিলে অকণমান একো নহয় পৰক মই কাপোৰ ধুই দিম নহয় তোমাক অকণমান লাগিবই আৰু এতিয়া তোমাৰ অকণমানি হ'লেই হৈ গ'ল বেছি প্ৰয়োজনেই নাই হয় নাই লগতে মাজত থাকি গ'ল মাজৰখিনি থাকি গ'ল নহয় এইখিনি লগাম নহয় ৰ'বা আকৌ এফালে ঘূৰি দে এফালে বেটাৰ লগা হৈ গ'ল অকণমান ধুনীয়া দিছোঁ আৰু এনেকৈয়ে থৈ দিম এতিয়া
কিমান টাইম লাগে আৰু শুকাবলৈ এনেকৈ থাকা দেই এতিয়া মই লগাম যোৱা এনেকৈ থাকা এতিয়া লগাম মোৰ চুলিখিনিত প্ৰথমে চুলিখিনি খুব ধুনীয়াকৈ জট ভাঙি ল'ব লাগিব লগাবলৈ এই স্পাটো আপোনালোকে বহুতেই ভাল পাব এবাৰ কৰি চাব ভাল লাগে কৰি চুলিখিনি বহুতেই ধুনীয়া সিল্কি হয় আৰু স্মুথ হয় চুলি সৰা কম হয় আৰু এনেকৈ 5 6 7 8 9 আৰু পিঠাটোতো ভাল চাউলৰ গুড়িটোতো ভাল জানেই আপোনালোকে আৰু এনেকৈ মই লগাই ল'ম বাহিৰত একেবাৰে বৰষুণ পেলাইছে দেই মোৰ পিছবেলাই হ'লগৈ এটা 1:30টাই বাজি গ'ল 2টাই বাজিবগৈ এতিয়া লগোৱা দেৰিয়ে হৈছে বৰ বেছি গৰম দি দিলেও লগাব নোৱাৰি গৰমত এইবিলাক কৰি থাকিবলৈ মন নাযায় অলপ বতৰটো ডাৱৰীয়া কৰাৰ কাৰণে লগাইছোঁ এতিয়া মই এইখিনি শুকাবলৈ প্ৰায় 2 ঘণ্টামান সময় লাগিব নেকি আৰু এনেকৈ মই আটাইখিনিতে লগাই ল'ম তাৰপিছত আপোনালোকক দেখুৱাম এটা সাইড হৈ গ'ল বাকি সাইডটো এনেদৰে লগাই ল'ম এতিয়া একদম গুড়িৰ পৰা লগাব লাগে দেই গুড়িটো খুব ধুনীয়াকৈ লগাব লাগে এনেদৰে এয়া মই খুব ধুনীয়াকৈ চুলিত লগাই ল'লোঁ ধুনীয়াকৈ লগাই ল'লোঁ এনেদৰে চাৰিওফালে লগাকৈ গুড়িটো লগাই ল'ব ধুনীয়াকৈ গুড়িটো যাতে লাগে দেখিলেনে মোৰ এইখিনি লগাই হৈ গ'ল এতিয়া মই এনেকৈ খোপা বান্ধি থৈ দিম আৰু যেতিয়া ধুম শুকাব তাৰ পিছত আপোনালোকক দেখুৱাম ধোৱাৰ পিছত আজি এনেই নৰ্মেল পানীৰে এনেই ধুই থৈ দিম চেম্পু নিদিওঁ কাইলৈ যেতিয়া ধোৱাৰ পিছত আপোনালোকক দেখুৱাম আজি আৰু নেদেখুৱাওঁ কিনো দেখুৱাই থাকিম কাইলৈ যেতিয়া চেম্পু কৰি ধুম তেতিয়াহে আচল চাইনটো ওলাব চুলিৰ আজি বাৰু এনেই ধুই থৈ দিলে ইমান নোলায় আজি কাৰণ তেল লাগি থাকিব চুলিত সেইকাৰণে ইমান গম নাপাব আপোনালোকে যেতিয়া কাইলৈ ধুম কাৰণ এদিন এনেকৈ ধুই থৈ দিব লাগে কাইলৈ যেতিয়া ধুম তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ লগোৱাৰ পিছত পাৰিলে এনেকৈ ফনিয়াই দিব লাগে বাহিৰত বৰষুণ মাতটো নুশুনিব পাৰে দেই বহুত জোৰকৈ দিছে বৰষুণ এনেকৈ ফনিয়াই থ'ব লাগে আৰু আজি হৈছে নেক্সট ডে যোৱাকালি মই এনেই নৰ্মেল পানীৰে চুলিখিনি ধুই থৈ দিলোঁ আৰু নেদেখুৱালোঁ আৰু আপোনালোকক গোটেই তেলি তেলি নিচিনা হৈ থাকে চুলিখিনি সেইকাৰণে নেদেখুৱালোঁ আৰু আজি মই চেম্পু কৰি ধুলোঁ ইমানেই ভাল লাগিছে চুলিখিনি একদম চিল্কি হৈছে চিল্কি স্মুথ চুলি সৰাৰো আপোনালোকৰ বহুতখিনি সমস্যা দূৰ হ'ব আপোনালোকে এই স্পাটো এনেকৈ ঘৰতে এবাৰ ট্ৰাই কৰি চাব বহুতেই ভাল ৰিজাল্ট পাব 100% গেৰাণ্টি দি কৈছোঁ আপোনালোকে ভাল পাবই মানে মই যিহেতু ভাল পাইছোঁ চাওকচোন কিমান ধুনীয়া হৈ গৈছে চুলিখিনি বহুতেই ভাল লাগিছে চুবলৈ ভাল লাগিছে মানে আৰু এইটো অকল মানে লেডিছেই যে কৰিব পাৰিব সেই তেনেকুৱা কোনো কথা নাই এইটো সকলোৱে কৰিব পৰা এটা স্পা মানে চুলিৰ যতন কাৰণ এইখিনি সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি বয়সস্থ মানুহেও কৰিব পাৰে বা আপোনাৰ শাহুমা যদি আছে শাহুমাও কৰিব পাৰে তেনেকুৱা মানে চুলিৰ সমস্যা দূৰ হ'ব আৰু সকলোৱে কৰিব পৰা কাৰণ ঘৰুৱা পদ্ধতিৰে কোনো ইয়াত বেলেগ কেমিকেল একোৱেই ব্যৱহাৰ কৰা নাই মাত্ৰ 3টা বস্তুৰেই
আপুনি ধুনীয়া কৰিব পাৰে চুলি 1000 টকা আপোনাৰ বাচি যাব আপোনালোকে এনেকৈ যদি ঘৰতে কৰে 1000 টকা বাচি যাব আৰু 1000 টকা বাচে মানে কিমানখিনি লাভ নহয় জানো সেই কাৰণে আমি যিমান পাৰো ঘৰুৱা পদ্ধতিৰে কৰিব লাগে চুলিও ভাল হৈ থাকিব লগতে আপোনাৰ পইচাও খৰচ নহব আৰু মই বহুতেই ভাল পাইছো এনেকৈ কৰি যদি আপোনালোকে ভিডিওটো ভাল পালে প্লিজ লাইক এটা কৰি দিব চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল কৰি থব তেতিয়া মই যিবিলাক ভিডিও দি থাকো তাৰ নটিফিকেশন পাই থাকিব ইমান সময় মোৰ ভিডিওটো চাই থকাৰ বাবে অশেষ ধন্যবাদ আকৌ লগ পাম আপোনালোকক তেন্তে আজিলৈ বাই বাই